বন্ধু-বান্ধৱীসকল, আজি মই কলডিলৰ সৈতে কুকুৰাৰ মাংস ৰান্ধোঁ বুলি ভাবিছোঁ। কেতিয়াবা এইদৰেও ভাল লাগে। তাৰ বাবে পাচলিখিনি কাটি ল'লোঁ আৰু মছলাখিনিও যোগাৰ কৰি ল'লোঁ। এইখিনি মছলা মই ঘৰতে বনাই লৈছোঁ। এতিয়া তেল গৰম কৰি পিঁয়াজ, আদা, নহৰু, জলকীয়া ৰঙাচুৱা হোৱাকৈ ভাজি ল'লোঁ। তাৰপাছত মছলাখিনি দি দিলোঁ। এতিয়া ধুনীয়া গোন্ধ এটা অহাৰ পাছত মাংসখিনি দি দিলোঁ আৰু ভালকৈ লৰাই ঢাকি থৈ দিলোঁ যাতে ভালদৰে সিজে। কলডিলটো মই বজাৰৰ পৰা অনা, সেইবাবে তিতা হ'ব পাৰে বুলি ভাবি কলডিলটো কাটি তাত নিমখ দি ভালদৰে মঠি ল'লোঁ। তাৰপাছত নিমখ পানীৰ পৰা কলডিলখিনি টুকি মাংসখিনিত দি দিলোঁ। এনে কৰিলে তিতা ভাৱটো নাথাকে। মই বাৰু শুকানকৈয়ে ৰান্ধিছোঁ। আপোনালোকে পানী দি থুপথুপীয়াকৈও ৰান্ধিব পাৰে। কলডিল সাধাৰণতে ল'ৰা ছোৱালীবিলাকে খাবই নিবিচাৰে। সেইবাবে মই ভাবিলোঁ মাংসতেই দি দিওঁ। সিহঁতে খাই বৰ ভাল পালে। মা, আকৌ বনাবা দেই। সিহঁতৰ কথা শুনি কিন্তু মোৰ মনটো ভৰি গ'ল আৰু ময়ো খাবলৈ বৰ ভাল পালোঁ দেই।